মানে জুই ফুৱাই ফুৱাই একদম আমি চুঙা চাউল খাম। খাম এই দুটি। নমস্কাৰ, মই কেৱলি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমীয়াত হেনো কথা এটা আছে, কচু ওলাওঁতে খায় আৰু সোমাওঁতে খায়। এতিয়া মানে এতিয়া কচু লাহেকৈ নাইকিয়া হৈছে, নাইকিয়া হোৱাত যিকেইডাল ওলাইছে সেইকেইডালকে এতিয়া ঘৰলৈ লৈ যাম। বাৰীলৈ আহিছোঁ, মই বাৰীলৈ আহোঁতে পাৰ্টনাৰখিনি চবেই গোটেই গাল আহিছোঁ আজি মানে দাদাৰ বাৰীত একদম পূৰা ধুনীয়াকৈ খেতি কৰিছে। খেতিখিনি আপোনালোককো দেখাম আৰু কি আছে সেইখিনি ঘৰলৈও লৈ যাব লাগিব। এয়া পালেং হয়, খালি পানীটো অকণমান কম হোৱাৰ কাৰণে পালেংটো অকণমান বেয়া হৈছে। এইখন হৈছে মানে আমাৰ গাঁৱৰ বাৰীখন, একদম ধুনীয়াকৈ কৰিছে, দাদাই কৰিছে চব। এইবিলাক আলু লগাইছে, এইফালে আলুৰ দাঁতিয়ে মূলা আছে। আমাৰ চাইডে মানে এইকেইটা অসমীয়া আলু বুলি কয়, সৰু সৰু আলু যে খাবলৈ বহুত টেষ্টি হয়, সেইখিনি আলু হয় এইখিনি। আৰু পিঁয়াজটো একদম পনৰু বুলিও কিছুমানে কয়, আৰু কিছুমানে আমাৰ এইফালে খালি অসমীয়া পিঁয়াজ বুলি কয়। সৰু হয়, খাবলৈ বহুত জ্বলা আৰু টেষ্টি। এনেই একদম নাকত দিলে একদম ঝনঝনাই যায় মানে। বেনিফিট আছে, এইটো চাইনাছৰ প্ৰব্লেম যদি থাকে এনেকুৱা সৰু সৰু মানে পিঁয়াজটো খালে মানে চাইনাছৰ প্ৰব্লেমো বহুতখিনি ঠিক হয় বুলি কয়। টেষ্টি মটৰ লাগিছে দেই ইয়াতে। পাৰিছ? বাহ, পাৰিলি দেই দে। আৰু তই কি উঠাবি সেইটো কচোন। হা, তই পিঁয়াজ পাত ল। আকৌ সুধচোন, তই গাঁও ছোৱালী হৈ আকৌ সুধচোন কি কণীৰ লগত ভাজি খাবলৈ বেলেগ ধুনীয়া লাগে। কণী এটা ল'বি, পিঁয়াজ পাত কেইখিলা দি দিবি। ঐ তোক গালি দিব, তই উঘালিব হোৱা নাই। ক'ত ওলাব আলু, আমি কি আলু ইয়াত নোলাই বোলে, আলু বোলে এই দূৰতহে ওলাব, আমি এনেই খান্দিলোঁ এজোপা। দাদা মানে ঘৰত নাই, ক'ৰবালৈ গৈছে। ফোনটোও লগালোঁ, সি ৰিচিভ চিচিভ নাই কৰা, আমি গোটেইকেইজনী গুচি আহিলোঁ। এতিয়া আলু খান্দিছোঁ, সি গালি দিলে মই এতিয়া গম নাপাওঁ দেই। আকৌ যাতে লাগি ভালকৈ পুত, আৰু কাইলৈ আহি পানী দি থৈ যাবি। আলু মানে গালি যাতে নাখাওঁ, আকৌ পুতি থৈ গৈছোঁ দেই, আমি খান্দিলোঁ মেলিলোঁ। আকৌ ওলাবি দেই, আকৌ ওলাবি। বাৰীৰ পৰা একদম বস্তু চস্তু লৈ আহিছোঁগৈ ঘৰত। এতিয়া কি কৰিছে মানে হাঁহ এটা মাৰিবলৈ কৈ থৈ আহিছিলোঁ, এতিয়া কি কৰিছে গম নাপাওঁ, গৈ চাবগৈ লাগিব। জল্দি জল্দি। বগৰী দেখিছেনে কিমান ধুনীয়াকৈ লাগিছে, পকা পকা বগৰী, হাতে ছিঙিব পাৰি আমাৰ। এতিয়া মস্তিকৈ খাম। বাৰীৰ পৰা আহিলোগৈ, ফাৰ্ষ্ট এতিয়া বগৰী খাই লওঁ, তাৰপৰা কি কৰোঁ কৰিম আৰু। ইমান ধুনীয়া হাঁহজনী, তও খাবি নি বগৰী? পুৰা শুনিছোঁ দেই, আৰু কাৰোবাৰ খাব মন গৈছে নি এনেকৈ? একদম মজা লাগে খাই কিন্তু। আমাৰ এগৰাকীয়ে খাই খাই আহি আছে, কিমান ধুনীয়া লাগিছে, খালেহে গম পোৱা যায় এনেকৈ মজা লাগিছে খাব। মই পিচি মেলি বগৰী খুৱাই দিছোঁ এওঁলোকক। কি কৰিলি আকৌ কচোন? মই পিচিছোঁ বগৰীখিনি। বগৰী পাৰিলোঁ মই, পাৰিলে মই পাৰিছোঁ, মই পাৰিছোঁ, মই ওপৰতে খাইছোঁ নেকি? মই পিচিলোঁ আৰু ইমান টেষ্টি হৈছে ন খাবলৈ। বগৰী খাবলৈ যে কিমান ভাল লাগে এনেকৈ ৰ'দত দৌৰিলে। আৰু ইহঁতকেইজনী উৎপাতত মোৰ ভাগত এইকণ পৰিছে। এয়া ওপৰতে খাই কিমান খাই আছে, অথনিৰ পৰা খাই আছে। কোনে ওপৰতে খাইছে? তুমি ওপৰতে খাইছা। মা ভাগৰ বাৰীতে একদম নাম এটা দি লৈছে, একদম ইণ্টাৰেষ্টিং নাম। কি আছিলে নামটো? অসমী শাকনি বাৰী। অসমী শাকনি বাৰী। শাকনি বাৰী মানে এনেকৈ ঘূৰিবলৈ নোজোৰে মোক। নামটো হ'ব লাগিছে অকণি, মানে অকণমানি। এতিয়া মায়ে দিছে অসমী, কিন্তু বেয়া হোৱা নাই, পালে নিয়া।
খোৱা মানুহ ঢেৰ কিন্তু কাম মই অকলে কৰিছো ধৰিবা ঐলা তুমি মাস্কখন যে পিন্ধিয়ে আছা কি হ'ব হা কৰোণা গৈ ঘৰ পালেগে নহয় কৰোণা ঘৰটো কি 1 কিলোমিটাৰ সেইটো কোন সেইজনী কৰোণা কথা নাই কৰোণা সেইজনী কৰোণা কথা নাই তোমাক কেনেকুৱা চলি লাগিব এনে কোৱাচোন এনে এক্সাম্পল দা আমাৰ এতিয়া গাঁৱৰ ল'ৰাবিলাক মোৰ তলৰ গ'লে মানে নাজানিম দেখি ভাল পাব লাগিব ন অ লগৰকেইটাই দেখি ভাল পাব লাগিব অ মাই গড সেইটো কেনেকুৱা আকৌ বিয়া পাতিবা তুমি লগৰকেইটাই দেখি ভাল পাব লাগিব খা ওলাইছে দেই মস্তি বহুত দিনৰ মূৰত খাম মানে জুই ফুৱাই ফুৱাই একদম আমি চুঙা চাউল খাম চুঙা চাউলে এতিয়া হাঁহ মাংস বনাবৰ কাৰণে কোমোৰা আৰু আলু এক্সট্ৰাকৈ কাটি থোৱা আছে একদম স্পেচিয়েলি কোমোৰাৰ লগত বনাম আৰু এফালে পিঁয়াজ আৰু আদা ৰচুনৰ পেষ্ট ধনিয়া দিব চাগে আৰু একদম মস্তি হাঁহ মাংস আমাৰ একদম ৰেডি হৈ গ'ল দেখো কিবা টেষ্টি টেষ্টি বনিছে ইয়াতে মানে একদম টেষ্টি টেষ্টি চুঙা চাউল এয়া মই কচু শাক আৰু এয়া হৈছে কোমোৰা আলু আৰু হাঁহৰ মাংস আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তব তক কে লিয়ে বাই বাই